উত্তৰটো হ'ব আনোৱাৰ টাইমুৰ। দ্বিতীয় প্ৰশ্নটো অসমীয়া সাহিত্যত কাক উপন্যাস সম্ৰাট বুলি জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ। অসমীয়া সাহিত্যত কাক আমি বিহগী কবি বুলি জানো? উত্তৰটো হ'ব ৰঘুনাথ চৌধুৰী। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মোৰ জীৱন সোঁৱৰণ। লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰটো হ'ব কদমকলি। অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব ভৰতচন্দ্ৰ গোস্বামী। ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্য স্বীকৃতি প্ৰদান কৰিছিল? উত্তৰটো হ'ব 1881 চনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান? উত্তৰটো হ'ব 430 বৰ্গ কিলোমিটাৰ। অসমৰ ৰাজ্যিক ফুল কি? উত্তৰটো হ'ব কপৌ ফুল। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো হ'ব মালিগাঁৱত। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল?